আপোনালোকে স্ক্ৰীনত যি ৰাস্তা দেখা পাইছে পূৰ্বৰ ডিং সমষ্টিৰ আমিনুল ইছলামৰ যি গৃহ পঞ্চায়ত আছে দগাঁৱৰ ৰাস্তা হয়। দগাঁৱৰ যি ব্লক আছে উন্নয়ন খণ্ড আছে, উন্নয়ন খণ্ড চাৰিওফালে থকা যি ৰাস্তাসমূহ আছে এনেধৰণে 15 বছৰত একো কাম হোৱা নাই, যি আপোনালোকৰ চকুৰ আগত দেখাই আছোঁ। আৰু এই চাক এয়া উন্নয়ন আমিনুল ইছলাম ডিঙৰ বিধায়ক যি আছিলে 15 বছৰত যি দগাঁও ডিং পঞ্চায়ত আছে, দগাঁও ডিং পঞ্চায়তৰ 2 নং ৱাৰ্ড আদি কৰি গৰৈমাৰী একো ৰাস্তা উন্নতি হোৱা নাই। এনেধৰণে ৰাস্তা পৰি আছে, কেঁচা ৰাস্তা। চাৰিওফালে আপোনালোকে যিফালে চাব বিচাৰিছে সেইফালে আমিনুল ইছলামৰ যি উন্নতি 15 বছৰত কৈ থাকে নহয়, ইমান কৰিছে, এইটো কৰিছে, সেইটো কৰিছে, এইটো আমি প্ৰমাণ সহকাৰে এনেধৰণে আপোনালোকক দেখাইছোঁ। তেওঁৰ গৃহ পঞ্চায়তত এনেকুৱা অৱস্থা। তাৰ বৰ্তমান তেখেতৰ য'ত গড়টো আছে দগাঁও ডিং পঞ্চায়তত আছে। আৰু এইটো জুৰীয়া উন্নয়ন খণ্ডৰ পিছফালে যিখিনি ৰাস্তা আছে গোটেই ৰাস্তাখিনি কেঁচা। এনেধৰণে 15 বছৰত একো উন্নতি হোৱা নাই। এনেই মিটিঙত আবল তাবল বকি থাকে। ইয়া চাই থাকক, চাই লওক, আপোনালোকে নিজে চাই লওক। বিশ্বাস নকৰিলে নিজে গৈ চাব পাৰিব। আৰু এয়া দগাঁও ডিং পঞ্চায়তৰ অন্তৰ্গত 2 নং ৱাৰ্ডৰ ৰাস্তা।